দেশৰ ১০০খন শীৰ্ষ মহাবিদ্যালয়ৰ তালিকাত অসমৰ ২খনকৈ মহাবিদ্যালয়। শৈক্ষিক বাতাবৰণ সুন্দৰ আন্তঃগাঁথনিৰে উজলিল ২খনকৈ কলেজ। ইণ্ডিয়া টুডেৰ সমীক্ষাত দেশৰ ১০০খন কলেজৰ ভিতৰত সৰভোগ আৰু চিলাপথাৰৰ নাম। হয়, অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক ইতিবাচক খবৰ। দেশৰ ১০০খন শীৰ্ষ মহাবিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ২খনকৈ কলেজে। জনপ্ৰিয় বাৰ্তালোচনী ইণ্ডিয়া টুডে দেশজুৰি চলোৱা সমীক্ষাত ৯৯ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ চিলাপথাৰ মহাবিদ্যালয়ে। কোৱালিটি এনহেন্সমেণ্টৰ কাৰণে যিখিনি পাৰামিটাৰ্ছৰ কথা আমাক সোধা হৈছিল কুৱেশ্যনেৰী হিচাপে সেইখিনিত আমি সহযোগ কৰিছিলোঁ আৰু তেওঁলোকে কেইবাবাৰো ক্ৰছ চেকিং কৰা হৈছিল সেই ডাটাখিনি, আৰু এইখিনি কৰাৰ পিছত তেওঁলোকে ৰিজাল্টটো দিলে ভাল লাগিছে। মই বিশেষকৈ অধ্যক্ষ হিচাপে ইয়াৰ প্ৰতি কৃতিত্ব কোনো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ৰাইজক দিব খুজিছোঁ। একেদৰেই তালিকাৰ ১০০ নম্বৰত নাম সন্নিৱিষ্ট হৈ সুনাম কঢ়িয়াই আনিছে বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ে। যি খবৰত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজ। কলা শাখাত ১০০খন শ্ৰেষ্ঠ কলেজৰ ভিতৰত বৰনগৰ কলেজৰ নাম নিশ্চিত হোৱাত আমি অত্যন্ত সুখী হৈছোঁ আৰু এই বাতৰিয়ে আমাৰ পৰিয়ালৰ সকলো সদস্যক অতি আনন্দিত কৰিছে। বৰনগৰ কলেজে ২০১২ চনমানৰ পৰাই বলিষ্ঠ নেতৃত্বৰ জৰিয়তে এই অনুষ্ঠানটোক আগুৱাই নিবৰ কাৰণে যত্ন কৰিছে। প্ৰকৃততে সুস্থ শৈক্ষিক বাতাবৰণ আৰু সুন্দৰ আন্তঃগাঁথনিৰ বাবে দেশৰ আগশাৰীৰ মহাবিদ্যালয়ৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে এই দুখন মহাবিদ্যালয়ে। এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত দাসৰ। আৰু আগন্তুক দিনত আমি আশা ৰাখিছোঁ অসমৰ ভিতৰত এইটো যে দ্বিতীয় স্থানৰ এখন মহাবিদ্যালয় যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা আগবঢ়াম। আজি ভাৰতবৰ্ষৰ ভিতৰত যি ১০০খন মহাবিদ্যালয়ৰ ভিতৰত যি বৰনগৰ মহাবিদ্যালয়ে স্থান লাভ কৰিলে, ইয়াৰ কাৰণে ইয়াৰ সমগ্ৰ কৃতিত্ব হৈছে আমাৰ যিগৰাকী অধ্যক্ষ ডক্টৰ বীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। মুঠতে বহু নেতিবাচক খবৰৰ ভিতৰত দেশৰ শীৰ্ষস্থানৰ কলেজৰ তালিকাত ৰাজ্যৰ ২খনকৈ কলেজে স্থান লাভ কৰাটোৱে সকলোকে আনন্দিত কৰিছে। ধেমাজিৰ পৰা ভাস্কৰ সভা পণ্ডিত আৰু বৰপেটাৰ পৰা নৱজিত বায়ন, নিউজ লাইভ।